গাইস চোৰ কৰি আনিলো বৰ্তমান কাও মানুহ চানুহ দেখা নাই বাৰু জ্বালা চালা দি লৈছো দেখিছেনে আপোনালোকে একদম বঢ়িয়া একদম মজা জ্বালা নিমখ চব দি লৈছো এটা বঢ়িয়া ঔষধ খাই ললো ভাই কি জ্বালা মোৰ চকু টকু ধৰছি হেল্ল' গাইস কি খবৰ আপোনালোকৰ আৰু মোৰ নটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আৰে বাপ ৰে বাপ কি ৰ'দ দিছে বাহিৰত কি কৰিম তো গাইস আজি উঠি মোৰ এতিয়া বেলেগ কাম নাই মানে মই এতিয়া বস্তিত যাম বস্তিত কিবা কিবি কাম আছে তো এতিয়া মই চাহ খাম ৰাতিপুৱা উঠলো এতিয়া মই চাহ তাক খাই লৈ বঢ়িয়াকৈ ইয়াতে চাহ হৈছে মাই এই কি পাপাৰ খাম চাহৰ লগত গাজি তো বঢ়িয়াকৈ মোৰ চাহ আহি গ'ল মজাকৈ চাহ তাহ খাই লৈ মই এতিয়া বস্তিত যাম বস্তিত যাই আপোনালোকক দেখাম মই তাতে কি কি কাম কৰিম কি কি নকৰে ভাই কি গৰম দিছি বিদ্যা মা কসম কৈছো কি ৰ'দ দিছি এখানি টাইমত মানুহ মানে এই মাহটোত এইটো টাইমত আগতে জেকেট পিন্ধিছিলোঁ দে আৰু দেখা পাইছি না এনেকুৱা এটা বস্তু যিটো বস্তু এতিয়া লাষ্টত খেলনীয়া বস্তু হৈ গৈছে মানে এইটো আছিল আমাৰ লেপটপ মানে আমি ভিডিঅ' চিডিঅ' এডিট কৰিছিলোঁ আৰু এডিট চেডিট কৰিলি এই বানপানীৰ টাইমত গেল এইটো গেলে চাওকচোন আপোনালোকৰ অৱস্থা কি হৈ গ'ল চাওকচোন আকৌ নাই ফেচ কিটাং চব গুচি গৈছি যিটোত তাৰমানে আমি আগতে পামাম এডিট কৰিছিলোঁ মানে এইটোত এতিয়া কাম নাই গেল এইটো তো আমি এতিয়া যাম বস্তি তো বাবু যাবি হা ওকে 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 ওলো আছে নে ওলো নাই ওলো পৰীক্ষা কি জানি বলো তো গাইস কি গৰম লাগছি বিদ্যা কৈছো এই ৰ'দটো দেখা পাইছি না এই এফালে ৰ'দেই নাই দেখোন এফালে চাই অলপমান পাগলা হৈ গৈছি পাগলা কৰি দিছি বুলি কৈছো না এই ৰ'দ চাক বাপৰে বাপ ইমান গৰম আৰু গাইস বস্তিত আছো কিন্তু কিবা এটা খাও লাগছে কিন্তু খাব পৰা নাই বস্তুটো হৈছে টেঙা হয়তো লবাব টেঙা নহয়তো বা কি টেঙা আছিল ঔটেঙা এই দুটাৰ কোনোবা এটা পালি বিদ্যা খালো কিন্তু এটাও নাই বেয়া জেগাত আছো দেই আমি কিন্তু আকৌ খাবা চাবা নাপায় তো গাইস আমি এতিয়া আহি পালো বস্তি আমি ইয়াতে অলপ কিবা কাম আছে এখানতে কাম চাম কৰি লো কি একডাল আছে একডাল আছিলে খৰদি গেলি লাগ পাইছি নিলবাবৰে হাতে আছে নেকি ও আছিল হ্যাঁ আগে তো ফোন করতে গাইস লবত টেঙা চুৰ কৰিব আইছো ইয়াতে লবত টেঙা কাউই না দে এনাই না দে চুৰ কৰি খাবা লাগব তো গাইস বলকচোন চাও কুতনু আছে এই হে কুতে তেন হিলা কল লেনো কল এটা টেঙাই নাই তাই একডাল আছিল হাতে দি খাবা বাৰি লগত টেঙা এই কল এই মাথা ধই তা কত লইছি কল ইগলা লবত টেঙা খাই কসমছে তামাম খাও লাগি আছে লবত টেঙা কিন্তু খাবা পোৱা নাই ভাত ডাল বগৰী খোৱা টাইম আহিব অলপ দেৰিকে আৰু আমি আহি পেলাই ফাইনেলি বস্তি আৰু দেখছি না কাবা ছাগা লাগি দি থৈ দিছে এইগিলাখান ধত তেৰি কি তো গাইছ আপোনালোকক এটা বস্তু দেখাই আছো চাব মই ৰোৱা বস্তু এই হৈছে তিয়হ তাৰপিছত এইটো হৈছে আপোনাৰ কি আছিল এইটো জিকা আৰু এটা কমেডি কথা কৈছো এই যে লাউডাল দেখা পাইছি না এই লাউডাল এইডাল হৈছে পানীলাও এই পানীলাওৰ গুটি যেতিয়া আনিব গৈছিলোঁ মই আনিব যাওঁতে কৈছিল যে 35 দিনত তোমাৰ মানে লাও লাগি খাব পৰা হ'ব কিন্তু এতিয়া 35 দিনটো বছৰত কৈছিল নে এক মাহৰ 35 দিনটো কৈছিল গম নাপাওঁ কিন্তু এতিয়া গেলে পানীলাও ফুলো নাই 6 মাহ মান হ'ল 35 দিন শেষেও নাই কিন্তু এতিয়া গেলে আকৌ নাই গাছডাল হৈছে আৰু কি বেয়া আকৌ গম চম পোৱা নাই গাইছ তো এই ৰ'দটো দেখছি না এই ৰ'দটোত কোনে কাম কৰিব পাৰে কওকচোন আপোনালোকে একবাৰ আৰু গাইছ আপোনালোকক এটা কথা কওঁ যি আমাৰ মানে ইয়াতে আপোনালোকে চাইছি গমেই পাইছে কি যেনে আমাৰ এই শান্তি জেগাত এটা ভিডিঅ' হৈ গৈছিল আমাৰ জুনজুনাকত তো আপোনালোকে আমাৰ সেইটো চেনেলো চাবহে যদি চোৱা নাই জুনজুনাক 96টো সেইটোত ভাল শৰ্ট ফিল্ম পাব আৰু এইটোতো ভ্লগে পাই থাকিব না তো গতিকে এতিয়া আমি একবাৰ কাম চাম বাদ দিলোঁ এতিয়া আমি ঔটেঙা নহয় বা ৰবাব টেঙাৰ সন্ধানত যাওঁ ক'ত পাওঁ কি পাওঁ খামেই আজি মিছন
মিছন কি দিনো মিছন 96 লবত টেঙা লবাব টেঙা ন এইটো বা 87 67 টেঙা 87 ঔটেঙা কিবা এটা খাম আজি খাম বুলি মাথাত লৈছো এটা খামেই খাম আপোনালোকক খুৱাম আশীৰ্বাদ কৰো যাতে পাও কবাত বিচৰি আহি এটা জাগা পালো তাতেও আমি ওর গাছ একডাল দেখাম পাছো কিন্তু ঔষধ আছে না নাইবা ধুনীয়া ফেলা ঔষধ আছে না নাই চাবাই মানুহটো দেখা নাই মানুহটো দেখা নাই সেন্দাল হয় ও একডাল দেখছো ৰ তো গাইস আমি ফাইনালি ও একডাল দেখা পাইছো ও একডাল বলে দেখা পাইছো কিন্তু ও আছে না নাই সেইটো কিন্তু নাজনো ভাই চাবা লাগব তাৰে দুটো হলো খাম আজ খাম বুলি যেতে মনত পাছো খামেই বাদ দিছো গতিকে খামেই কাৰণ ৰ'দটোত দৰে কাম কৰবা নোৱাৰি গতিকে কিবা খোৱাই ভাল এডাল গাছ পাছো ঔষধ দেখোন নাই ওপৰত দুটো আছে ৰ'ব ওচৰতে নাই ওপৰত দুটো আছে আপোনালোকে দেখা পাইছি না গাইছ এই দেখা পাইছি না এতিয়া ওকেইটা দেখা পালো কিন্তু ওকেইটা পাৰো কেনেকৈ মই তাকে ভাবি পোৱা নাই কিবা আনছা হে বঢ়িয়া 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 আজি ও খামেই নাকি আজি ও খামেই এনডাল দি হ'ব না হৈ যাব বঢ়িয়া বঢ়িয়া এটা হ'লেও পাৰিম দে যিটো পাৰো সেইটোৱে খাম মুঠতে খামেই আজি ও গাই পাইছো চাচোন ইচ পানী এখানি সিচপে লাগব মাছ পাম এতে তামাম মাছ পাম কিন্তু সিচপে পাৰলি শান্তি আগতে ইমানমান ওচৰতে ঔষধ লাগিছিল হাতেৰে চিংবা পাৰলো নাই কুত্তাৰ বাচ্চা ওগিটা ক'ত বা পাতৰ তলত হয় দে এইটো দেখা নাপে না সেউজীয়াকে পছি এটা আৰু এটা বাৰ শেষ খেলব দেখোন আমাক সৰু মানুহ হয় লাঠিয়ে ভাঙি গেল ওর কেটা পাওয়ার বাউমা সরক গেলে হাত কে মেলা তো গাইজ দুটাও পারলু বারু কিন্তু লাঠি যে ভাঙি গেল দেখাবছি না লাঠি দুই টুকুৰা হৈ গেল দুটো হল আৰু এটা আছে আপোনালোকৰ এইটো দেখছি না মাজত লুকাই আছে লাজুকি তৰাৰ নিচিনা চালা কুত্তাৰ বাচ্চা এক পাৰিব পৰা নাই এতিয়া মই পাৰো কেনেকে নাপাই চাওকচোন লাগ পাইছো পৰাই ভাই এইটো খামাই পুছি ফাইনেলি তিনটা এটা আৰু এটা কত হইতো ফাইনেলি ও বাপৰে বাপ কি গিলে তো ফাইনেলি আমি তিনটা ও পাৰি দিলো দেখাছি এটা এইটো লোৱা এটা দুটা আৰু এটা আছে আপোনাৰ এইটো এই তিনটা আচ্ছা খামেও তো একদম মজা গাইজ চোৰ কৰি আনিলো বৰ্তমান কাৰো মানুহ চানুহ দেখা নাই বাৰু গেলি কেতিয়া পটপট যাব লাগে আৰু খাব লাগে তাতকৈ বেছি দেৰি কৰিব নোৱাৰে ভাই দাউদ দুনু দাউদ দৰ্জামান তো এতিয়া আমি আহি ইয়াতে ক'ৰবাত খাম ৰ'ব আনি খাই লোৱাৰ পিছত গম নাপায় নহয় দাদা আমাৰ বুলি ফাইনেলি আমি চুৰু কৰি আনিলো ইটা কাটতে দিছে সদ্যম দাই বঢ়িয়া একদম তো গাইছ খাম বুলি ভাবিছো খামেই আৰু এইটো জাগাও বঢ়িয়া তুলসীৰ তল বঢ়িয়া তাকো হেৰি আমলখিৰ তল বঢ়িয়া বতাহ আহি আছে হলি হ'ব এই কিন্তু পাগলা আছি দক আমাক শান্তি মতে খাবাও নেদে ইমান কষ্ট কৰি ঔষধ আনিলো তথাপিতো খাবা নেদে এতিয়া কাটি আছো
কাটি এইখানতে খাবা লাগিব सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर गाइस আমাৰ ফাইনালি হৈ গ'ল তো এতিয়া মই সানিব আছে গতিকে মই এটা বঢ়িয়াকৈ জ্বালা চালা দি লৈছোঁ দেখিছেনে আপোনালোকে একদম বঢ়িয়া একদম মজা জ্বালা নিমখ চব দি লৈছোঁ এতিয়া বঢ়িয়াকৈ অলপ সানি দিম ধুনীয়াকৈ কেনে ই খত বিজি হৈ আছে মজা খাব লাগে কি টেষ্টি জ্বালা Salah. सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर ঔষধ খাই ললো ভাই কি জ্বালা মোৰ চকু টকু ধৰছি গাইজ যিখান হাতেদি মই জ্বালা লাগিছিলো সেইখান হাতেদি মই চকু লাগিছো এতিয়া মই থাকিব পাৰা নাই একদম মৰলো দে আজি Oh guys, যিখান হাতেদি মই জ্বালা লাগিছিলো সেইখান হাতেদি মই চকু গোটেই ঘূৰি দিছোঁ মই থাকিব পৰা নাই মই